নমস্কাৰ অসম 24 দৰ্শকসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া নামনি অসমৰ ধেমাজি আৰু লখিমপুৰ জিলাত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নামনিৰ নৈ উপনৈসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু জিলা দুখনত বানৰ আতংকই বিৰাজ কৰিছে আহাৰ মাহৰ আৰম্ভণিতে অহা এই প্ৰথমটো বানে এতিয়া লখিমপুৰ আৰু ধেমাজিৰ কেইবাখনো গাঁও বুৰাই পেলাইছে আমাৰ হাতলৈ অহা খবৰ অনুসৰি ইতিমধ্যে অৰুণাচলত এই দুৰ্যোগৰ বাবে 3ৰ পৰা 4 জন পৰ্যন্ত লোক নিৰুদ্দেশ হৈছে আহাৰ মাহৰ আৰম্ভণি মানে অসমলৈ বৰ্ষা ঋতুৰ আগমন কিন্তু এইবাৰ আহাৰৰ আৰম্ভণিতে প্ৰতিবেশী পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ডাৱৰ বিস্ফোৰণে কালৰূপ ধাৰণ কৰিছে পাহাৰৰ ধাৰাসাৰ পানী নামি অহাৰ ফলত ধেমাজি আৰু লখিমপুৰ জিলাৰ নৈপৰীয়া অঞ্চলসমূহত এতিয়া কেৱল পানী আৰু পানী বাঢ়নি পানীৰ প্ৰবল ঢলে খহাই লৈ গৈছে কেইবাটাও পকী ঘৰ ভেটি আৰু চোতাল ধ্বংস হৈছে দলং তথা পথৰ বৃহৎ অংশ ইফালে পাহাৰত বৰষুণ অব্যাহত থকাৰ বাবে যিকোনো মুহূৰ্ততে নিপকোৱে সোৱণশিৰি নদী বান্ধৰ গেট খুলি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বান্ধৰ ৰিজাৰ্ভাৰ ইতিমধ্যে পানীৰে উপচি পৰিছে যদিহে নদী বান্ধৰ পানী এৰি দিয়া হয় তেন্তে ধেমাজি আৰু লখিমপুৰত বান পৰিস্থিতিৰ অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনা আছে বৰ্তমান ৰঙা নদী আৰু সোৱণশিৰিৰ বাঢ়নি পানীয়ে সমগ্ৰ উত্তৰ অসমতে এক হাহাকাৰ আৰু আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে পাহাৰত বৰষুণ অব্যাহত থকাৰ বাবে সমগ্ৰ উত্তৰ অসমতে বৰ্তমান হাই এলাৰ্ট জাৰি কৰা হৈছে নৈপৰীয়া ৰাইজ এতিয়া ত্ৰস্তমান হৈ পৰিছে যে যিকোনো মুহূৰ্ততে বানে এক সংহাৰী ৰূপ ল'ব পাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত অসম 24 তীক্ষ্ণ নজৰ থাকিব পৰৱৰ্তী আপডেটসমূহৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম 24